এইবাৰ আমি এডিশনাল এক্সাম্পল লৈছো, অতিৰিক্ত এটা উদাহৰণ লৈছো। ক্যালসিয়াম অক্সাইডে H2O ৰ লগত ৰিয়েক্ট কৰি বিক্ৰিয়া কৰি ক্যালসিয়াম হাইড্ৰক্সাইড প্ৰডিউস কৰিছে, মানে সৃষ্টি কৰিছে। এতিয়া ইয়াত তোমালোকে জানিব লাগিব ক্যালসিয়াম অক্সাইড কি অৱস্থাত আছে, কি ষ্টেটত আছে। আমি জানো ক্যালসিয়াম অক্সাইডটো সদায় সলিড অৱস্থাত থাকে, গটা অৱস্থাত থাকে। সেইকাৰণে আমি কি লিখিছো ইয়াতে ব্ৰেকেটত S। আর H2O তো কি ফর্মত থাকে, বহুত ফর্মত থাকে, বাট এই রিঅ্যাকশনত ইয়াতে আমি লিখিম ই তরল অবস্থাত আছে, লিকুইড। তো লিকুইডের কারণে আমি কি লিখিব লাগিব, স্মল l দি সাইডত আমি ব্রেকেট লিখিব লাগিব। আর এতিয়া ক্যালসিয়াম অক্সাইড আর H2O রিয়েক্ট করে যেহেতু ক্যালসিয়াম হাইড্রক্সাইড প্রডিউস করেছে, সৃষ্টি করেছে, তেতিয়াহলে সেই পদার্থটোর সেই সাবস্টেন্সটোর স্টেট কেনেকুৱা হ'ব, অৱস্থাটো কেনেকুৱা হ'ব, সেইটো হ'ব তোমাৰ aqueous। আমি সাইডত কি লিখিম AQ, aqueous। ঠিক আছে, ইজ দ্যাট ক্লিয়ার? তেতিয়াহলে তোমালোকে গম পালা আমি দুটা এক্সাম্পল লৈছো, তোমালোকে কিতাপত আৰু বহুত এক্সাম্পল আছে, তোমালোকে চাই ল'ব পাৰা, বাট বুজাৰ কাৰণে এই দুটা এক্সাম্পলে সাফিচিয়েন্ট, যথেষ্ট। গতিকে তোমালোকে এনে জানি থোৱা ক্যালসিয়াম অক্সাইডক আসলতে পৰাচুন বুলি কোৱা হয়, কুইক লাইন, আৰু ক্যালসিয়াম হাইড্ৰক্সাইডক কোৱা হয় শিথিলিত চূণ, যাক কোৱা হয় স্লেক লাইন। ঠিক আছে, তো পৰীক্ষা তোমালোকৰ 1 নম্বৰৰ যদি MCQ আহে, অলৰেডি ইয়াৰ ওপৰত মই MCQ বনাইছো, তোমালোকে তলৰ ভিডিঅ'বিলাক যেতিয়া ওলাবা প্লেলিষ্টত আছে ভিডিঅ'বিলাক, তোমালোকে তাৰ পৰা চাই ল'বা। লগতে তোমালোকে এটা বস্তু জানি থোৱা, কেতিয়াবা তোমালোকে এই ধৰণৰ ৰাসায়নিক সমীকৰণত দেখা পাইছা যে এইবিলাক বস্তু বিক্ৰিয়া কৰি নতুন বিক্ৰিয়াজাত পদাৰ্থটো সৃষ্টি হয়, যে ৰিয়েক্টেণ্টবিলাকে ৰিয়েক্ট কৰি নতুন প্ৰডাক্ট প্ৰডিউস কৰে। বাট এইবিলাক যে টেন্স লিখা থাকে, ইয়াৰ ওপৰে তলে কি লিখা থাকে, এইবিলাক তোমালোকে জানিব লাগিব। তেতিয়াহ'লে যে এই যে এইটো হৈছে গাণিতিক আখৰ, আচলতে ইয়াক আমি সাধাৰণতে কি বুলি কওঁ, টেন্স বুলি কওঁ। অৰ্থাৎ এইটোৱে বুজাইছে যে এটা নতুন প্ৰডাক্ট বা বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হৈছে। ইয়াত চোৱা কাৰ্বন মনো অক্সাইড যেটো নেকি গেছ অৱস্থাত আছে, লগতে হাইড্ৰোজেন গেছ ইও গেছ অৱস্থাত আছে, এই দুটা ৰিয়েক্ট কৰি কি প্ৰডিউস কৰিছে, মিথানল। বাট ওপৰত লিখা আছে 340 বায়ুমণ্ডলীয় চাপ, 340 এটমস্ফিয়ারিক প্রেসার। ইয়ার অর্থ হল যে এই যে কার্বন মনোঅক্সাইড আর হাইড্রোজেন গ্যাস যে বিক্রিয়া করছে, রিয়াক্ট করছে, এইটো হচ্ছে বায়ুমণ্ডলীয় চাপৰ উপস্থিতিত কিমানখিনি 340 এটমস্ফিয়ারিক প্রেসাৰৰ প্রেজেন্সত এইটো রিঅ্যাকশন সম্ভৱ হৈছে, নহলে মিথানল নহয় কিবা এটা অন্য প্ৰডাক্ট সৃষ্টি হলেহেঁতেন। সিমিলারলি কার্বন ডাই অক্সাইড একুয়াস মানে জলীয় দ্রব্য আর H2O লিকুইড, এই দুটা বস্তুৱে রিয়েক্ট কৰি অর্থাৎ বিক্রিয়া কৰি কি প্রডিউস কৰিছে, C6H12O6। ইয়াক আমি কি বুলি কওঁ, বৈজ্ঞানিক ভাষাত গ্লুকোজ বুলি কওঁ। এইটো কি ফর্মত আহিছে, একুয়াস মানে জলীয় দ্রব্য। লগতে অক্সিজেন গ্যাসৰ প্ৰস্তুত হৈছে, এইটো একুয়াস অৱস্থাত আৰু H2O। তেতিয়াহ'লে এই ৰিঅ্যাকশনটো কেতিয়া সম্ভৱ হ'ল, এই দুটা বিক্রিয়া কেতিয়া সম্ভৱ হ'ল, যেতিয়া আমি দিম সূৰ্য ৰশ্মি মানে সানলাইটৰ প্ৰেজেন্সত হ'ব লাগিব, অৰ্থাৎ ক্লোৰোফিলৰ প্ৰেজেন্সত হ'ব লাগিব। সানলাইট আৰু ক্লোৰোফিল এই দুটাৰ প্ৰেজেন্সতহে এই দুটা বস্তু বিক্ৰিয়া কৰিলে, ৰিয়েক্ট কৰিলে গ্লুকোজ পাবা, আদাৰৱাইজ হয়তো বেলেগ কিবা প্ৰডাক্ট সৃষ্টি হ'ব পাৰে। এতিয়া তোমালোকৰ ক্লিয়াৰ হৈ গ'ল যে কেতিয়াবা যদি এই টেন্স আখৰটোৰ লাইনটোৰ ওপৰত বা তলত যদি কিবা লিখা থাকে, তাৰ অৰ্থ এইটোৱে বুজাব যে ইয়াৰ উপস্থিতি নাই বা ইয়াৰ প্ৰেজেন্সত। ঠিক আছে, এতিয়া মই ভাবো তোমালোকে রাসায়নিক বিক্রিয়া সম্পর্কে, সমীকরণ সম্পর্কে আর কেমিক্যাল যেটো রিঅ্যাকশন, কেমিক্যাল যেটো ইকুয়েশন আছে, সেই সম্বন্ধে তোমালোকৰ কনসেপ্টটো ক্লিয়ার হয়ে গেল। নাও ইজ দ্যাট ক্লিয়ার? কিন্তু তোমালোকৰ মনত যদি কোনো ধৰণৰ ডাউট থাকে বা সন্দেহ থাকে, তোমালোকে কিন্তু কমেন্ট সেকশনত কমেন্ট কৰিবা, তেতিয়াহে মই গম পাম যে তোমালোকে বস্তুখিনি শিকিছানে নাই। আদারওয়াইজ মইতো ক'ব নোৱাৰিম যে তোমালোকে বুজি পাইছানে নাই। তোমালোকে কমেন্ট কৰিব লাগিব, তেতিয়াহ'লে মই তোমালোকৰ বস্তুখিনি আৰু সিম্পলিফাই কৰি আৰু বস্তুটো সৰল কৰি তোমালোকৰ সন্মুখত আনিম। ইয়াত উল্লেখযোগ্য বস্তু, ইম্পৰ্টেন্ট বস্তু এইখিনি চোৱা। অলপ আগতে মই আলোচনা কৰিছোঁ যে লিকুইড আৰু একুয়াস এই দুটা বস্তু একে নহয়, তৰল আৰু জলীয় দ্ৰব্য একে নহয়। চোৱা ইয়াতে এইটো হৈছে লিকুইড, ইয়াত কিবা এটা বস্তু মিক্স কৰা হৈছে, মিক্স কৰাৰ পিছত কি পাইছা তুমি, একুয়াস পাইছা, জলীয় দ্ৰব্য পাইছা। বাট এইটো হৈছে সিঙ্গেল লিকুইড। ঠিক আছে, এতিয়া আমি যাম নেক্সট টপিক লৈ। ছাত্ৰ ছাত্ৰীসকল, এবাৰ আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, দ্য টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন। তোমালোকৰ এইটো চেপ্টাৰত যেটো ফাৰ্স্ট লেসন আছে সায়েন্সৰ, ইয়াতে বেছি নহয় মাত্ৰ
ছয়টা ৰিয়েকশ্যনৰ কথা আলোচনা কৰিছে, ছয়টা বিক্ৰিয়াৰ কথা আলোচনা কৰিছে। সেইকেইটা প্ৰথমে আমি লাইন বাই লাইন জানি লওঁ, তাৰপিছত আমি ইন ডিটেইলছত আলোচনা কৰিম। নাম্বাৰ 1 হৈছে সংযোজন বিক্ৰিয়া, ইংৰাজীত কোৱা হয় কম্বিনেশ্যন ৰিয়েকশ্যন। নাম্বাৰ 2 বিযোজন বিক্ৰিয়া, ডিকম্পজিশ্যন ৰিয়েকশ্যন। নাম্বাৰ 3 অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, ইংৰাজীত কোৱা হয় ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। নাম্বাৰ 4 ডি অপহৰণ বিক্ৰিয়া, ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। নাম্বাৰ 5 জাৰণ বিক্ৰিয়া, অক্সিডেশ্যন ৰিয়েকশ্যন। নাম্বাৰ 6 বিজাৰণ, ৰিডাকশ্যন ৰিয়েকশ্যন। আচলতে 5 নম্বৰ আৰু 6 নম্বৰটো কিন্তু একেলগে ধৰা হয়, কাৰণ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া, অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন বিক্ৰিয়াত দুটা ৰিয়েকশ্যন একে ধৰণৰ ৰিয়েকশ্যন, অৰ্থাৎ সেই বিষয়ে তোমালোকে পিছত শিকিবলৈ পাবা। নাও ইউ হেভ টু ফ'কাছ নাম্বাৰ 1 কম্বিনেশ্যন ৰিয়েকশ্যন। চ' লেটছ ষ্টাৰ্ট এবাউট সংযোজন বিক্ৰিয়া, কম্বিনেশ্যন ৰিয়েকশ্যন। এবাৰ আমি আলোচনা কৰিম সংযোজন বিক্ৰিয়াৰ বিষয়ে। হোৱাট ইজ দ্য কম্বিনেশ্যন ৰিয়েকশ্যন? চ' লেট আছ ট্ৰাই টু ডিফাইন দ্য ৰিয়েকশ্যন। প্ৰথমে আমি সংযোজন বিক্ৰিয়াৰ ডেফিনেশ্যনটো দিবলৈ চেষ্টা কৰিম। যি বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি, কেইটা পদাৰ্থ? দুটা নাইবা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে, সেই বিক্ৰিয়াকে কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। চ' ইংলিছ মিডিয়াম ষ্টুডেণ্ট কনচেনট্ৰেট। ইন এ ৰিয়েকশ্যন when two or more reactants produced only one product, not more than one, only one product, that reaction is called combination reaction. That's it. একদম সিম্পল। আমি এক্সাম্পল লৈছোঁ, কেলছিয়াম অক্সাইড ৱাটাৰৰ লগত ৰিয়েক্ট কৰি কি প্ৰডিউচ কৰিছে? স্লেক লাইম প্ৰডিউচ কৰিছে, ডেট ইজ কেলছিয়াম হাইড্ৰক্সাইড। আকৌ এটা এক্সাম্পল আমি ল'ম, সিম্পল এক্সাম্পল একেবাৰে। কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ৰিয়েক্ট কৰি কি প্ৰডাক্ট কৰিছে? কাৰ্বন ডাই অক্সাইড। এতিয়া মই ভাবোঁ তোমালোকৰ সংযোজন বিক্ৰিয়া সম্বন্ধে, কম্বিনেশ্যন ৰিয়েকশ্যন সম্বন্ধে তোমালোকৰ কোনো ডাউট নাই। এতিয়া তোমালোকে আহা নেক্সট ৰিয়েকশ্যনলৈ। এবাৰ আমি আলোচনা কৰিম বিযোজন বিক্ৰিয়াৰ বিষয়ে, যাক আমি কওঁ ডিকম্পজিশ্যন ৰিয়েকশ্যন। এতিয়া ডেফিনেশ্যনটো মই ইয়াত লিখা নাই, কাৰণ ইয়াৰ ডেফিনেশ্যনটো ইয়াৰ আগৰ কম্বিনেশ্যন ৰিয়েকশ্যনৰ কমপ্লিট ওলোটা, অৰ্থাৎ বিপৰীত। কেনেকৈ? ইন এ ৰিয়েকশ্যন when only one reactant produces more than two product, that is called the decomposition reaction. যি বিক্ৰিয়াত মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থই দুটা বা তাতকৈ অধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি কৰে, সেই ধৰণৰ বিক্ৰিয়াক কোৱা হয় বিযোজন বিক্ৰিয়া। সেইকাৰণে ডেফিনেশ্যনটো মই লিখা নাই, তাৰ ওলোটা তোমালোকে লগে লগে কপিত লিখি ল'বা। এতিয়া আমি ডাইৰেক্টলি এক্সাম্পলত গৈছোঁ। এইটো হৈছে ফেৰাছ ছালফেট। কি অৱস্থাত আছে? সলিড অৱস্থাত আছে, গোটা অৱস্থাত আছে। আৰু ইয়াত মই কি লিখিছোঁ? তাপ, হিট। অৰ্থাৎ ফেৰাছ ছালফেটক যদি হিট দিয়া হয়, তাপ দিয়া হয়, তেতিয়াহ'লে এই ফেৰাছ ছালফেটটো ব্ৰেক হয়, ভাঙি যায়। ভাঙি হয় কেইটা প্ৰডাক্ট হয়? আমি দেখিলোঁ তিনিটা প্ৰডাক্ট হয়, তিনিটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়। ফেৰিক অক্সাইড which is solid, sulfur dioxide which is gas, and sulfur trioxide which is also gas. তেতিয়াহ'লে আমি দেখা পালোঁ এটা ৰিয়েক্টেণ্ট ব্ৰেক হয় one or more than one, two or more than two প্ৰডাক্ট সৃষ্টি হৈছে। আমি আৰু এটা এক্সাম্পল ল'ম, কেলছিয়াম কাৰ্বনেট, যিটো নেকি কি গোটা সলিড। এবাৰ মই তাপৰ জায়গাত এইটো চিহ্ন লিখিছোঁ। অলৱেজ মনত ৰাখিবা, তাপক আমি গাণিতিকভাৱে এনেকৈ লিখা যায়, তাৰ মানে এইটো চিহ্ন, এটা ত্ৰিভুজৰ চিহ্ন নিচিনা আমি লিখিব পাৰোঁ। এইটো দিয়া থাকে মানে কি বুজিব লাগিব? হিট দিয়া হৈছে, তাপ দিয়া হৈছে। কেলছিয়াম কাৰ্বনেটক যদি তাপ দিয়া হয়, তেতিয়াহ'লে এইটো ব্ৰেক হয়, এইটো ভাঙি গৈ দুটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হ'ব, দুটা প্ৰডাক্ট হ'ব। এটা হৈছে কেলছিয়াম অক্সাইড, যিটো নেকি সলিড, আৰু এটা হৈছে কাৰ্বন ডাই অক্সাইড, যিটো নেকি গেছ। তেতিয়াহ'লে কেলছিয়াম অক্সাইডক আমি লিখিছোঁ ইয়াতে পৰাচুন বুলি কয়, ইংৰাজীত কয় কুইক লাইম। আৰু কেলছিয়াম কাৰ্বনেটক আমি কি বুলি কওঁ ঘৰুৱা ভাষাত? চূণশিল, যাক আমি লাইম ষ্ট'ন। ঠিক আছে। এতিয়া মই ভাবোঁ তোমালোকে বিযোজন বিক্ৰিয়াৰ বিষয়ে কনচেপ্টটো ক্লিয়াৰ হ'ল। এতিয়া তোমালোকে যদি কোনো ধৰণৰ কনফিউজন থাকে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। এতিয়া আমি আহোঁ নেক্সট টপিক লৈ, অৰ্থাৎ নেক্সট ৰিয়েকশ্যন লৈ।